8টা সিট 8টা সমষ্টিত ডিক্লেয়াৰ দিবলৈ বাকী আছে। লাষ্ট ফেজত যেটো এপ্ৰিল মাহত 6 তাৰিখত যেটো নিৰ্বাচন হ'ব এটো আমাৰ টিকেট ডিক্লাৰেশ্যনৰ বাকী আছে। তো আজি আমি হেতুকে 8টা সিটৰ আমাৰ বিপিএফ দলৰ হৈ কোন কোন প্ৰাৰ্থীয়ে সেই সমষ্টি খেলিব এই সমষ্টিত আমাৰ প্ৰাৰ্থীৰ নাম তালিকা আমি ঘোষণা কৰিবলৈ লৈছোঁ। প্ৰথমত আমি গোসাইগাঁও 28 নম্বৰ গোসাইগাঁও ইয়াত আমি দিছোঁ মাজেন্দ্ৰনাথ নাৰ্জাৰী গোসাইগাঁও 28 আৰু ইয়াৰ পিছত আমি কোকৰাঝাৰ ৱেষ্ট ইয়াত 29 নম্বৰ গোসাইগাঁও ৱেষ্ট কোকৰাঝাৰ ৱেষ্ট ইয়াত আমি ৰবিৰাম নাৰ্জাৰী আমাৰ আগৰে MLA আৰু ইয়াৰ পিছত 30 নম্বৰ কোকৰাঝাৰ ইষ্ট ইয়াত আমাৰ আগৰে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু ইয়াৰ পিছত আছে আমাৰ চিডলি 31 চিডলি সমষ্টিত আমি চন্দন ব্ৰহ্মক আমি দিছোঁ আমাৰ দলৰ পৰা আৰু ইয়াৰ পিছত 33 বিজনী LAC ইয়াত আমি কমল সিং নাৰ্জাৰী এক্সিষ্টিং MLA আৰু আমাৰ 58 তামোলপুৰ সমষ্টি ইয়াত ৰামদাস বসুমতাৰী আৰু ইয়াৰ পিছত 62 বৰমা সমষ্টিত আমাৰ প্ৰবীণ বড়ো ডাঙৰীয়া আৰু 63 চাপাগুৰি সমষ্টিত আমাৰ হিতেশ বসুমতাৰী এইটো 8জন। তাৰমানে আমি তামোলপুৰত ৰামদাস বসুমতাৰী ডাঙৰীয়াক আমি দিছোঁ নিউ প্ৰেছ আৰু বৰমাত দিছোঁ আমি প্ৰবীণ বড়ো ডাঙৰীয়া আৰু চাপাগুৰিত আমি দিছোঁ আমাৰ আগৰে XMLA আৰু BTCৰ EM আমাৰ হিতেশ বসুমতাৰী ডাঙৰীয়া। ইয়াৰ পিছত এফালে বিজনীত আমি কমল সিং নাৰ্জাৰী ডাঙৰীয়া এক্সিষ্টিং MLA প্ৰমীলা ৰাণী ব্ৰহ্ম কোকৰাঝাৰ ইষ্ট কোকৰাঝাৰ ৱেষ্টত আমাৰ ৰবিৰাম নাৰ্জাৰী আৰু গোসাইগাঁৱত মাজেন্দ্ৰ নাৰ্জাৰী। তো আমি আৰু আমাৰ BPF দলৰ হৈ আমি আজি যিখিনি প্ৰাৰ্থী ঘোষণা কৰিছোঁ আমি দলৰ হৈ আলোচনা বিলোচনা কৰি পেলাই আমি ঠিক ঠাক কৰিছোঁ আৰু আমি জানো সেইখিনি কেণ্ডিডেট দিয়াৰ ক্ষেত্ৰত আমাৰ BTC বাকী ৰাইজে বা যিমান জাতি জনগোষ্ঠী আছে সকলোৱে সহযোগ কৰিব। আমাৰ উদ্দেশ্যটো হ'ল দিছপুৰত BJPটো মানে আউট কৰি আমাৰ মহাজোঁটটো ইন কৰা। মহাজোঁটটো চৰকাৰ আমি মহাজোঁটত থাকি পেলাই চৰকাৰ বনোৱাটো আমাৰ 1 নম্বৰ উদ্দেশ্য। মুঠতে এইবাৰ আমি যেনে তেনে হ'লেও BJPক দিছপুৰৰ পৰা আউট কৰিব। আৰু আজি আমি ফাৰ্ষ্ট আমাৰ ঢেকীয়াজুলি সমষ্টিত আমি মিটিং কৰি আহিছিলোঁ আবৈ চেণ্টাৰ বুলি আমাৰ বড়ো ডমিনেটেড এৰিয়া তাতে আমি কৈ আহিছোঁ যিখিনি দেখিছোঁ মুঠতে এইবাৰ ঢেকীয়াজুলিত আমাৰ বীৰেন্দ্ৰনাথ ডাঙৰীয়াই কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেন্দ্ৰনাথ ডাঙৰীয়াই এইবাৰ 100% জিকিব আৰু BJPৰ কেণ্ডিডেট যিটো মাফিয়া আমাৰ অশোক সিংহাল আউট হৈ যাব। আজিৰ পৰা আৰম্ভ মুঠতে অহাকালি আৰু আমি ৰাঙাপাৰাত গৰামাৰীত মিটিং কৰিব তাতেও আমাৰ মেছ ডাঙৰীয়াই হৈ পেলাই আমি কেম্পিং কৰিম। ৰাঙাপাৰাত আমি মেছটো ৰাঙাপাৰাত আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট হৈ আমি কেম্পিং কৰিবলৈ যাব। ইয়াতেও মানে যি BJP কেণ্ডিডেট আছে এক্সিষ্টিং সেইটো আউট হৈ যাব। মুঠতে আমি ফাৰ্ষ্ট ফেজত 12টা সমষ্টিত যিটো BJP এক্সিষ্টিং MLA মন্ত্ৰীসকল আছে সেইটো মই উল্টাই পেলাই কংগ্ৰেছত আনিম। ফাৰ্ষ্ট আৰু UDF আছেই ইহঁতেও আৰু কিছুমান বহুত চিটত মানে BJPটো টাৰ্ণ কৰি পেলাই কংগ্ৰেছত আনিব আৰু জাতীয় পৰিষদ আছে আপাৰ আসামত ইহঁতেও নিশ্চয় বহুত কেণ্ডিডেট আহিব জিকি পেলাই আহিব 40টা সমষ্টিৰ ভিতৰত।
তো উদ্দেশ্য আমাৰ এটাই যে দিছপুৰৰ পৰা বিজেপি হাটাও আসাম বাচাও এইখিনি আজি ঢেকীয়াজুলি যিটো আবাই চেণ্টাৰ ইয়াত আমি কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ চিফ মিনিষ্টাৰ হোৱাৰ কোনো ভাগ্যই নাই আৰু আমি কৈছোঁ অসমত হেমন্ততকৈ আগত BPF দলৰ পৰা আমিহে চিফ মিনিষ্টাৰ হ'ব ইয়াৰ পিছতে তাৰ লাইনটো পাব পাৰে হেমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত বিজেপিৰ হৈ হেমন্ত চিফ মিনিষ্টাৰ হ'ব না সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ হ'ব দুইজনৰ ভিতৰত কাজিয়া হৈ আছে চিফ মিনিষ্টাৰ লৈ এইটোতো চবেই দেখি আছে তো আমি কৈছোঁ আমাৰ মহাজোঁটত আজিৰ দিনত কোনো চিফ মিনিষ্টাৰ প্ৰজেক্ট কৰা নাই আমি ইলেকশ্যনৰ পিছত ৰিজাল্টৰ পিছতহে আমি আলোচনা কৰি পাই কাক চিফ মিনিষ্টাৰ বনাব সেইটো আমি চিলেকশ্যন কৰিব আজি বিজেপিৰ মাজত দুইটা এইফালে হেমন্ত বিশ্ব শৰ্মাও চিফ মিনিষ্টাৰ হ'ব বিচাৰে এইফালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও চিফ মিনিষ্টাৰ হ'ব বিচাৰে দুইটাৰ মাজত ফাটাফাটি লাগি আছে কিন্তু আমাৰ মহাজোঁটত এনেকুৱা নাই